মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় তোমালোকে ভালে আছা তো যোৱাকালি আমি বৃত্ত লেসনটোৰ পাৰ্ট 1 ক্লাস 2 আলোচনা কৰিছিলো তো আজি পাৰ্ট 2 ক্লাস তোমালোকৰ আগত আগবঢ়াম তো বৃত্তৰ পাৰ্ট 2 ক্লাছত কি থাকিব আজি চাই লোৱা স্ক্ৰিনত বৃত্তৰ বহিৰ্বিন্দুৰ পৰা টনা স্পৰ্শকৰ সংখ্যা আমি ইতিমধ্যে স্পৰ্শকৰ বিষয়ে যথেষ্ট কথা আমি শিকিলো জানিলো তো আজি বৃত্তৰ এটা বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ কেইডাল স্পৰ্শক টানিব পাৰি এই কথাটোৰ ওপৰত আমি আলোচনা কৰিম এইটো লেসন আমি আগবঢ়াম তো চাবা যে এটা বৃত্ত তোমালোকে যদি কল্পনা কৰা এনেকৈ এটা বৃত্ত আঁকি দিছো ও কেন্দ্ৰীয় বৃত্ত এটা বহিৰ্বিন্দু মই ইয়াত লৈছো পি বিন্দু এই বহিৰ্বিন্দুৰ পৰা এই বৃত্তলৈ আমি কেইডাল স্পৰ্শক টানিব পাৰিম তো চোৱা যদি এনেকৈ এডাল ৰেখা টানো নিশ্চয় এটা বিন্দুত স্পৰ্শ কৰিছে সো এটো নাম দিয়া কিউ যদি এনেকৈ এটা ৰেখা টানো নিশ্চয় এটা বিন্দুত স্পৰ্শ কৰিছে এটো নাম দিয়া কিউ যদি আৰু এনেকৈ আঁকিবলৈ চেষ্টা কৰো তেতিয়াহলে কি দেখা পাম চোৱাচোন যদি এনেকৈ আৰু চেষ্টা কৰো তেতিয়াহলে কি দেখা পাম তোমালোকে নিশ্চয় ধৰিব পাৰিছা যে এইটো স্পৰ্শক কিন্তু বাকি যে কেইটা পালা এইবিলাক স্পৰ্শক হয়নে নহয় কি এইবিলাক ছেদক তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল চোৱা যে আমি এটা বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ একে সময়ত কেইডাল স্পৰ্শক টানিব পাৰিম তোমালোকে স্পষ্টকৈ বুজি পালা যে দুডালহে স্পৰ্শক টানিব পাৰিম বাকি যিমান ৰেখা টানিবা আটাইবোৰ কি হ'ব ছেদক হ'ব তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল চাবা যে বৃত্তৰ এটা বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ কেইডাল স্পৰ্শক টানিব পাৰিবা মাত্ৰ দুডালহে স্পৰ্শক টানিব পাৰিবা তো এই কথাটোৰ ওপৰত নিৰ্ভৰ কৰি আহা আমি উপপাদ্য এটালৈ আগবাঢ়িম উপপাদ্য 10-2 অতি ইম্পৰ্টেন্ট এটা উপপাদ্য 10-2 তোমালোকে দেখা পাইছা স্ক্ৰিনত চাই লোৱা উপপাদ্য 10-2 কোৱা হৈছে যে বৃত্ত এটাৰ বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সদায় সমান এই কথাটো তোমালোকক কোৱা হৈছে যে আমি ইতিমধ্যে কি জানিলো যে এটা বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ কেইডাল স্পৰ্শক টানিব পাৰি উত্তৰ কি পালা দুডালহে স্পৰ্শক টানিব পাৰি এতিয়া আমাক 10-2 উপপাদ্যলৈ আগবাঢ়িম 10-2 উপপাদ্যত কি কোৱা হৈছে তোমালোকে চোৱা যে উপপাদ্য 10-2 10-2 কি কোৱা হৈছে তোমালোকে স্ক্ৰিনত চাই লোৱা মই পঢ়ি দিছো যে কোৱা হৈছে যে এটা বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান এটা বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান স্পৰ্শক কেইডাল টানিব পাৰিবা দুডাল আৰু সেই দুডাল স্পৰ্শকৰ দৈৰ্ঘ্য কি সমান বুলি আমি প্ৰমাণ কৰিব লাগে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আহা আমি এটা বৃত্ত আঁকিম চাবা এটা বৃত্ত আঁকিলো এই বৃত্তটোৰ কেন্দ্ৰ O এই বৃত্তটোৰ পৰা এটা বহিৰ্বিন্দু আমি ধৰিলো P এই বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ দুডাল স্পৰ্শক টানি দিয়া এনেকৈ এটা P বিন্দুত Q বিন্দুত স্পৰ্শ কৰিছে আনটো ধৰি লোৱা এনেকৈ Q বিন্দুত স্পৰ্শ কৰিছে সো দুডাল স্পৰ্শক আমি আঁকিছো এটা PQ এটা PR সৰি এটো R দি দিয়া PQ আৰু PR দুডাল স্পৰ্শক আমি টানিব পাৰিছো তো আমাক প্ৰশ্ন কৰিছে যে এটা বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান এই কথাটো আমি প্ৰমাণ কৰি চাব লাগিব তো আহা আমি লিখিম যে ও কেন্দ্ৰীয় বৃত্তৰ P বহিৰ্বিন্দুৰ পৰা PQ আৰু PR দুডাল স্পৰ্শক টনা হল P বিন্দুৰ পৰা PQ আৰু PR দুডাল স্পৰ্শক টনা হল প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে নিশ্চয় তোমালোকে জানিবা কি প্ৰমাণ কৰিব লাগে স্পৰ্শক দুডালৰ দৈৰ্ঘ্য সমান that means PQ equal to PR তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল চোৱা যে আমাক প্ৰমাণ যেটো কৰিব দিছে সেই কথাটো আমি অলৰেডি বৰ্ডত লিখিলো যে আকৌ দেখাই দিছো যে ও কেন্দ্ৰীয় বৃত্তৰ P বহিৰ্বিন্দুৰ পৰা PQ আৰু PR দুডাল স্পৰ্শক ও কেন্দ্ৰীয় বৃত্তৰ P বহিৰ্বিন্দুৰ পৰা PQ আৰু PR দুডাল স্পৰ্শক টনা হল প্ৰমাণ কৰিব লাগে যে স্পৰ্শক দুডালৰ দৈৰ্ঘ্য সমান অৰ্থাৎ PQ equal to
PR ডিসটেন্স সমান আমি প্ৰমাণ কৰিব লাগে তো এই কথাটো প্ৰমাণ কৰিবৰ কাৰণে আমি অংকনৰ আমাৰ নিশ্চয় প্ৰয়োজন হ'ব কিয়নো ইয়াত আমি কোনো ধৰ্ম ব্যৱহাৰ কৰিব নোৱাৰিম কোনো ধৰ্মৰ বিষয়ে ইখিনি কথাৰ ওপৰত আমাৰ কোনো ধৰ্মৰ ব্যৱহাৰ নহব সো আমি কি কৰিব লাগিব অংকন কৰিব ল'ব লাগিব তো চাবা অংকন যেতিয়া কৰিবা O বিন্দুৰ পৰা Q লৈ বেহাৰ্ড টানি দিয়া O বিন্দুৰ পৰা ঠিক এনেকৈ O ৰ পৰা R লৈ বেহাৰ্ড টানি দিয়া এটো O বিন্দু দেই O বিন্দুৰ পৰা OQ আৰু OR দুডাল বেহাৰ্ড টানি দিছো আৰু OP সংযোগ কৰি দিয়া এটা ত্ৰিভুজৰ ধৰ্ম আমি ব্যৱহাৰ কৰিব পাৰিম ইয়াত ত্ৰিভুজৰ নিশ্চয় কথা আহি গৈ সো এই কথাটো আমি অংকনত লিখি দিম অংকনত কি লিখিব পাৰিবা অংকনত লিখিব পাৰিবা যে OQ, OR আৰু কি কৰিলা OP সংযোগ কৰা হল OP সংযোগ কৰা হল এই কথাটো আমি অংকনত আনি দিলো যে ওৰ পৰা OQ, OR আৰু OP সংযোগ কৰি দিলো তো প্ৰমাণটো এতিয়া চাই লবা প্ৰমাণটো কেনেকৈ কৰিবা অতি সহজ প্ৰমাণটো এটো বহুতবাৰ মেট্ৰিক পৰীক্ষাত আহিছে দেই তোমালোকৰ বহুবাৰ মেট্ৰিক পৰীক্ষাত আহিছে আৰু এটা কুৱেশ্যনতে 4 নম্বৰ কৈ আছিল সো এই 4 নম্বৰ একচুয়ালি ক'ব গলে এটো বোনাস নম্বৰ তোমালোকৰ যদি পৰীক্ষাত আহে এটো বোনাস নম্বৰ এনে পায় ছাত্ৰ ছাত্ৰীসকলে তো চাবা আজি অংকন কৰাৰ পিছত আমি নিৰ্দিষ্ট দুটা ত্ৰিভুজ পাই গলো ইয়াত এটা ত্ৰিভুজ POQ এটা ত্ৰিভুজ POR তো তোমালোকে চাবা ত্ৰিভুজ POQ আৰু ত্ৰিভুজ POR ৰ পৰা যদি আমি যাওঁ R ৰ পৰা যদি পাও চাবা কি পাম এই দুটা ত্ৰিভুজৰ পৰা যদি আমি কওঁ যে OQ ইকুয়াল টু OR কি ভিত্তিত ক'ব পাৰিম কোৱাচোন OQ ইকুয়াল টু OR OQ ইকুয়াল টু OR কোৱাচোন কিয় একে বৃত্তৰ বেহাৰ্ড অলপ আগতে আলোচনা হৈছে বা আগৰ ক্লাছটো তোমালোকক আলোচনা কৰা হৈছে যে একে বৃত্তৰ বেহাৰ্ড বিলাক সদায় সমান OQ বেহাৰ্ড O আৰু বেহাৰ্ড একে বৃত্তৰ বেহাৰ্ডবোৰ সমান তাৰ পিছত আহিবা ইম্পৰ্টেন্ট কথাটো এটো যে কোন OQ P কোন OR P কিয় সমান চোৱা ইম্পৰ্টেন্ট কথাটো মই এই কাৰণে ইম্পৰ্টেন্ট কথাটো মই ক'ব গৈ আছো যে ইম্পৰ্টেন্ট কথাটো হ'ল যে এইটো কোন আৰু এইটো কোন সমান কিয় সমান তোমালোকে উপপাদ্য 10(1) ত পাইছা কি পাইছা যে স্পৰ্শ বিন্দুত টনা বেহাৰ্ড সদায় কি হয় লম্ব এটো স্পৰ্শ বিন্দু এটো কি বেহাৰ্ড স্পৰ্শ বিন্দুত যদি বেহাৰ্ড হয় কি হয় লম্ব 10(1) উপপাদ্য তোমালোকে পালা স্পৰ্শ বিন্দুত টনা বেহাৰ্ড সদায় কি হয় লম্ব হয় যদি লম্ব হয় কোনটো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী সো এটো বেহাৰ্ড এটো স্পৰ্শ বিন্দুত টনা বেহাৰ্ড সদায় লম্ব দ্যাট মিন্স 90 ডিগ্ৰী সো ইকুয়াল টু 90 ডিগ্ৰী লিখি দিব পাৰা এই দুইটা কোণ 90 ডিগ্ৰী হৈ আছে তাৰ পিছত OP চোৱা OP ইকুয়াল টু OP দুইটা সাধাৰণ বাহু দুইটা ত্ৰিভুজৰ বাহু চোৱাচোন দুইটা ত্ৰিভুজৰ বাহু OP বাহুটো এটো ত্ৰিভুজৰ বাহু এটো ত্ৰিভুজৰ বাহু সাধাৰণ বাহু তো চোৱা দুটা বাহু সমান হৈছে আৰু এটা কোণ সমান হৈছে সো কি লিখিব পাৰিবা SAS শৰ্ত মতে নৱম শ্ৰেণী তোমালোকে পাইছিলা শৰ্ত মতে ত্ৰিভুজ POQ সৰ্বসম ত্ৰিভুজ POR নিশ্চয় ধৰিব পাৰিবা ছাত্ৰসকল চোৱা তোমালোকে অতি সহজ কথা এটা যে আমি তিনিটা ধৰ্ম সমান দেখাইছো এই দুটা ত্ৰিভুজৰ কি ধৰ্ম এটা দুটা বাহু দুজোৰ বাহু সমান দেখা পাইছো আৰু এটা কোণ সমান দেখা পাইছো দুজোৰ বাহু আৰু এটা কোণ সমান হলে ত্ৰিভুজ দুটা কি হ'ব পাৰে সৰ্বাংগসম হ'ব পাৰে তোমালোকে নিশ্চয় জানা সো আমি লিখিছো কি শৰ্তমতে সৰ্বাংগসম এই কথাটো লিখিছো SAS অৰ্থাৎ বাহু কোণ বাহু শৰ্তমতে ত্ৰিভুজ দুটা সৰ্বাংগসম যদি সৰ্বাংগসম তেন্তে তাৰ অনুৰূপ কথাবিলাক আমি সমান লিখিব পাৰিম সো PQ ইকুয়াল টু কি লিখিব পাৰিম PR এটাকে PQ ইকুয়াল টু PR সমান প্ৰমাণিত হ'ল দেই এটোই আমাক প্ৰমাণ কৰিব দিছে প্ৰমাণ কৰা যে স্পৰ্শক দুডালৰ দৈৰ্ঘ্য সমান সো PQ আৰু PR সমান পাই গলো তো চোৱা ইমান ধুনীয়া এটা প্ৰমাণ আৰু অতি সহজ তোমালোকে নৱম শ্ৰেণীত এনেকুৱা প্ৰমাণ অসংখ্য কৰি আহিছে যে ত্ৰিভুজ দুটা সৰ্বাংগসম দেখুৱাই তাৰ পিছত অমুক ইকুয়াল টু অমুক লিখিব পৰা যায় তো সৰ্বাংগসম দেখুৱাৰ পিছত আমাক যেটো প্ৰদত্ত আমাক যেটো উলিয়াবলগীয়া শৰ্ত আছিল যে PQ আৰু PR সমান প্ৰমাণ কৰিব লাগে কথাটো আমাৰ স্পষ্টকৈ প্ৰমাণ হৈ গল তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰা কি বুজি পালা তো ইয়াৰ পৰা আমি কি বুজি পালো যে বৃত্ত এটাৰ বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ যিকেইটাত স্পৰ্শক টানিব পাৰি স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সদায় কি হয় সমান হয় এতিয়া এই কথাটো আমি ব্যৱহাৰ কৰিব পাৰিম তো আহা আমি অংক কৰিব যোৱাৰ আগত আমি দুটা কথা ইতিমধ্যে পালো 10(1) আৰু 10(2) উপপাদ্য 10(1) ত কি পালো 10(1) ত পালো যে বৃত্ত এটাৰ স্পৰ্শ বিন্দুত টনা বেহাৰ্ড সদায় কি হয় লম্ব হয় স্পৰ্শ বিন্দুত যদি বেহাৰ্ড টনা যায় সেই বেহাৰ্ডটো কি হয় লম্ব হয় এটো স্পৰ্শ বিন্দুত বেহাৰ্ড এটো হিৰণে লম্ব এটো স্পৰ্শ বিন্দুত বেহাৰ্ড হিৰণে লম্ব
লম্ব হয় 2 নম্বৰ কথাটো কি পালো যে এটা বৃত্তৰ বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ কেইডাল স্পৰ্শক টানিব পাৰি দুডাল টানিব পাৰি সেই স্পৰ্শক দুডালৰ দৈৰ্ঘ্য কি পালো আমি সমান পাই গলো সো আমি দুটা কথা পালো এই দুটা কথা ব্যৱহাৰ কৰি আমি পৰৱৰ্তী লেসনটোৰ যিখিনি অংক উদাহৰণ বা লেসন সেইখিনি অংক আমি সমাধান কৰিবলৈ পাৰিম তো মৰমৰ ছাত্ৰসকল আহা আমি নেক্সট কি তো উদাহৰণ 1 টো তোমালোকে স্ক্ৰিনত চাই লোৱা উদাহৰণ 1 অলৰেডি দি দিয়া হৈছে যে প্ৰমাণ কৰা যে দুটা ঐক্যকেন্দ্ৰিক বৃত্তত ডাঙৰ বৃত্তটোৰ জেডালে সৰু বৃত্তটোক স্পৰ্শ কৰিলে জেডাল স্পৰ্শ বিন্দুত সমদ্বিখণ্ডিত হয় যে প্ৰমাণ কৰা যে দুটা ঐক্যকেন্দ্ৰিক বৃত্তত ডাঙৰ বৃত্তটোৰ জেডালে সৰু বৃত্তক যদি স্পৰ্শ কৰে জেডাল স্পৰ্শ বিন্দুত সমদ্বিখণ্ডিত হয় তো মৰমৰ ছাত্ৰসকল দেখা পাইছা ঐক্যকেন্দ্ৰিক বৃত্তৰ কথা কোৱা হৈছে তোমালোকে জানা ঐক্যকেন্দ্ৰিক বৃত্ত কাক বোলে যে একে কেন্দ্ৰ বিশিষ্ট কেইবাটাও বৃত্ত থাকিলে তাক কি বৃত্ত বুলি কোৱা হয় ঐক্যকেন্দ্ৰিক বৃত্ত বুলি কোৱা হয় কেন্দ্ৰ এটাই সেন্টাৰ এটাই বৃত্ত যদি কেইবাটাও থাকে ডাঙৰ বৃত্তৰ যে মই কৈছিল ডাঙৰ বৃত্তৰ জেডালৰ কথা কৈছে সো এবি এডাল ডাঙৰ বৃত্তৰ যে এই জেডাল যদি সৰু বৃত্তৰ স্পৰ্শক হয় এনেকুৱা সৰু বৃত্তৰ যদি আৰু এটা বৃত্ত বুলি ইয়াত দেখুৱা হৈছে সৰু বৃত্তৰ যদি স্পৰ্শক হয় দেখাই পালা যে ডাঙৰ বৃত্তৰ জেডাল সৰু বৃত্তৰ স্পৰ্শ হৈছে এটা স্পৰ্শ বিন্দু দি দিয়া সি স্পৰ্শ বিন্দু তো আমাক কৈছে যে ডাঙৰ বৃত্তৰ জেডাল যদি সৰু বৃত্তৰ স্পৰ্শক হয় তেন্তে স্পৰ্শ বিন্দুত তনা বেখাৰদ্বয় কি কৰে জেডালক সমদ্বিখণ্ডিত কৰে আমাক কৈছে প্ৰমাণ কৰে যে জেডাল স্পৰ্শ বিন্দুত সমদ্বিখণ্ডিত হয় জেডাল সমদ্বিখণ্ডিত হয় এটো ও কেন্দ্ৰ এটো টানি দিয়া বেখাৰদ্বয় টানি দিয়া সো আমাক কৈছে যে কি কৈছে যে ও কেন্দ্ৰীয় চাবা ও কেন্দ্ৰীয় ঐক্যকেন্দ্ৰিক বৃত্তৰ এবি কোন ডাঙৰ বৃত্তৰ এবি হল ডাঙৰ বৃত্তৰ যে আৰু সৰু বৃত্তৰ স্পৰ্শক কি প্ৰমাণ কৰিব লাগে আমাক প্ৰমাণ কি কৰিব দিছে প্ৰমাণ কৰিব লাগে কি AC = BC যে জেডাল কি হয় স্পৰ্শ বিন্দুত সমদ্বিখণ্ডিত হয় দ্যাট মিন্স AC = BC এই কথা আমাৰ প্ৰমাণ কৰিব লাগে তো মৰমৰ ছাত্ৰসকল এইটো প্ৰমাণ কৰাৰ কেইবাটাও যুক্তি তোমালোকে পাবা যে AC = BC প্ৰমাণ কৰিবলৈ অতি সহজভাৱে তোমালোকে যদি ডাঙৰ বৃত্তটো লৈ যোৱা সৰু বৃত্তটো যদি কল্পনা কৰা সৰু বৃত্তটো OC কি হৈ গল দেখ স্পৰ্শ বিন্দু আৰু ওই স্পৰ্শ বিন্দুত তনা বেখাৰদ্বয় সদায় লম্ব এটো 90 ডিগ্ৰী তাৰ পিছত ক্লাস 9 ত পাইছিলা যে কোনো জেলই তনা লম্বই জেডাল সমদ্বিখণ্ডিত কৰে সো AC = BC ডাইৰেক্ট লিখিব পাৰিবা তো আৰু বুদ্ধি আছে আৰু বুদ্ধি কৰি লিখিব পৰা যাব তো মৰমৰ ছাত্ৰসকল ইয়াৰ প্ৰমাণটো মই অলপ বেলেগ ধৰণে দেখাম তো নিশ্চয় এইখিনি কথা ধৰিব পাৰিছা যে ঐক্যকেন্দ্ৰিক বৃত্ত দুটাৰ এবি ডাঙৰ বৃত্তৰ যে আৰু সৰু বৃত্তৰ স্পৰ্শক প্ৰমাণ কৰিব লাগে যে AC = BC অৰ্থাৎ স্পৰ্শ বিন্দুত জেডাল কি হয় সমদ্বিখণ্ডিত হয় তো প্ৰমাণটো চাই ল'ব পাৰিবা প্ৰমাণ চোৱা মই সহজে ত্ৰিভুজ এটা অংকন কৰি ত্ৰিভুজৰ ধৰ্ম ব্যৱহাৰ কৰি যদি কৰি দিওঁ ধুনীয়াকৈ হৈ যাব চাবা কি কৰিলো OA আৰু OB সংযোগ কৰি দিয়া হল OA আৰু OB সংযোগ কৰি দিওতে দুটা ত্ৰিভুজ পাইছো কি চাবা ত্ৰিভুজ এটো চাবা যে OC লম্ব AB OC লম্ব AB OC AB ওপৰত লম্ব কিয় OC লম্ব AB কিয় বুলি কলো যে সৰু বৃত্তৰ কি কোন স্পৰ্শ বিন্দুত তনা বেখাৰদ্বয় সদায় কি হয় লম্ব সো ত্ৰিভুজ AOC আৰু ত্ৰিভুজ BOC ৰ পৰা যদি আমি যাওঁ তেতিয়াহলে কি দেখা পাম OA = OB কিয় ডাঙৰ বৃত্তৰ বেখাৰদ্বয় চোৱা ডাঙৰ বৃত্তৰ বেখাৰদ্বয় OA আৰু OB তাৰ পিছত চাবা যে কোন OCA কোন OCB 90 ডিগ্ৰী এই মাত্ৰ আলোচনা কৰা হল যে সৰু বৃত্তৰ ক্ষেত্ৰত C স্পৰ্শ বিন্দু আৰু স্পৰ্শ বিন্দুত OC হল বেখাৰদ্বয় OC বেখাৰদ্বয় হলে কি হ'ব লম্ব হ'ব সো সৰু বৃত্তৰ ক্ষেত্ৰত OCA = OCB 90 ডিগ্ৰী তাৰ পিছত OC = OC সাধাৰণ বাহু লিখিব পাৰিবা সাধাৰণ বাহু সো আলটিমেটলি কি পাই গলা ত্ৰিভুজ দুটা সৰ্বসম পাই গলা সো ত্ৰিভুজ AOC সৰ্বাংগসম ত্ৰিভুজ BOC কি শৰ্ত মতে সো সোৱা দুটা বাহু এটা কোণ সো SAS শৰ্ত মতে ত্ৰিভুজ দুটা কি পাই গলা সৰ্বাংগসম পাই গলা যদি সৰ্বাংগসম তেন্তে কি লিখিব পাৰিবা এটো ত্ৰিভুজৰ AC এটো ত্ৰিভুজৰ BC সমান সো AC =
BC proved প্ৰমাণিত হ'ল তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি এনেকৈ ড্ৰয়িং কৰি তোমালোকে চিত্ৰটো অলপ অংকন কনস্ট্ৰাকচন কৰি যদি দুটা ত্ৰিভুজ লৈ যদি প্ৰমাণ কৰিব বিচৰা তেতিয়াহ'লে জেডাল কি হৈ গ'ল স্পৰ্শ বিন্দুত সমদ্বিখণ্ডিত হৈ গ'ল অৰ্থাৎ AC = BC হৈ গ'ল তো আৰু এটা প্ৰমাণ মই দেখাম চাবা আজি এনেকৈ কৰিব পাৰা ধুনীয়াকৈ তাৰ পিছত যদি ভাবা নহয় এনেকৈ কৰিম তেতিয়াহ'লে চাবা নেক্সট আৰু এটা প্ৰমাণ মই দেখাম ধৰা এইটো নাই এইটো অংকন কৰা নাই এইটো অংকন কৰা নাই তো চাম আমি যে প্ৰমাণটো যেতিয়া চাম প্ৰমাণ AB কি ডাঙৰ বৃত্তৰ কি আছে ডাঙৰ বৃত্তৰ জিয়া সৰু বৃত্তৰ কি স্পৰ্শক সৰু বৃত্তৰ স্পৰ্শক OC কি হ'ল ব্যাসাৰ্ধ OC হ'ল ব্যাসাৰ্ধ এটাকে OC লম্ব AB যে সৰু বৃত্ত AB কি কোণ সৰু বৃত্তৰ স্পৰ্শক আৰু OC হ'ল ব্যাসাৰ্ধ স্পৰ্শ বিন্দুত তনা ব্যাসাৰ্ধ সদায় কি হয় লম্ব সো OC লম্ব AB এতিয়া আহিবা ডাঙৰ বৃত্তৰ ক্ষেত্ৰত AB কোণ AB জ্যা তাৰ পিছত OC লম্ব AB এই এক নম্বৰ ইয়াত দি থব পাৰা বাই 1 একৰ পৰা OC লম্ব AB এতিয়া ক্লাস 9 লৈ আহা ক্লাস 9 ত কি আছিল যে কোনো বৃত্ত এটাৰ জেলৈ টনা লম্বই জেডালক সমদ্বিখণ্ডিত কৰে তো এটো AB ডাঙৰ বৃত্তৰ যে জেলৈ কি হৈ গ'ল OC লম্ব যদি লম্ব দেন কি লিখিব পাৰিবা AC = BC এই কথাটো প্ৰমাণ হৈ গ'ল যে ডাঙৰ বৃত্তৰ ক্ষেত্ৰত AB যে OC লম্ব যেহেতু AB OC যদি AB ৰ ওপৰত লম্ব হয় তেন্তে AC = কি হ'ব BC যে কোনো বৃত্তৰ জেলৈ টনা লম্বই জেডালক কি কৰে সমদ্বিখণ্ডিত কৰে গতিকে জেলৈ টনা লম্ব যেহেতু হৈছে সো AC = কি হ'ব BC তো যুক্তিত এই কথাবিলাক প্ৰমাণ কৰা তোমালোকে অতি সহজতে নিজে যদি চিন্তা কৰা বুজিবলৈ সক্ষম হ'বা তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল হা অতি সহজ প্ৰশ্ন এটা তোমালোকে সমাধান কৰিলা দুটা উপায় মই দেখালো এটা দুটা ত্ৰিভুজ সৃষ্টি কৰি ত্ৰিভুজ দুটা সৰ্বংগখন দেখুৱাই তাৰ পিছত AC = BC অৰ্থাৎ জেডাল সমদ্বিখণ্ডিত হয় হেতু দেখাব পাৰিলা বা তুমি যদি যুক্তি যোৱা যে AB ডাঙৰ বৃত্তৰ যে সৰু বৃত্তৰ স্পৰ্শক সৰু বৃত্তৰ ক্ষেত্ৰত OC লম্ব কি হ'ব AB সো OC যদি AB ৰ ওপৰত লম্ব হয় তেন্তে ডাঙৰ বৃত্তৰ ক্ষেত্ৰত AB যেহেতু যে জেলৈ লম্বই কি কৰিব জেডালক সমদ্বিখণ্ডিত কৰিব অৰ্থাৎ AC = কি হ'ব BC দুইটা প্ৰমাণ তোমালোকে দেখা পালা তো আহা মৰমৰ ছাত্ৰ ছাত্ৰীসকল কোৱেশ্চন নম্বৰ 2 উদাহৰণ 2 লৈ আহা উদাহৰণ 2 এটা অতি দৰকাৰী প্ৰশ্ন কেইবাবাৰো মেট্ৰিক পৰীক্ষা তোমালোকৰ আহি গৈছে আৰু সদায় আহি থাকে তো এটো লেসনৰ পৰা মূলতঃ তোমালোকৰ 10-2 উপপাদ্য আৰু উদাহৰণ 2 অতি ইম্পৰ্টেন্ট বাৰে আহিয়ে থাকে আৰু কেইবা বছৰ দেখা গৈছে ইয়াৰ লগত কি দিয়া হৈছে অৰ দিয়া হৈছে এটাই কোৱেশ্চন আহে 4 নম্বৰ তো এটা কোৱেশ্চন পোনপটীয়াকৈ খুদে অৰ আৰু এটা খুদে তাতে এই 2 নম্বৰ কোৱেশ্চনটো ইনক্লুড থাকিয়ে যায় সো তোমালোকে 2 নম্বৰ কোৱেশ্চনটো অতি মনোযোগেৰে চাই লোৱা তো উদাহৰণ 2 কি কোৱা হৈছে কোৱেশ্চনটো স্ক্ৰিনত চাই লোৱা আৰু পঢ়ি লোৱা মই বুজাই দিম বাৰু চোৱা উদাহৰণ 2 তোমালোকে চাই লবা উদাহৰণ 2 অতি দৰকাৰী এটা প্ৰশ্ন এইটো লেসনৰ সো 2 প্ৰশ্নত কি কোৱা হৈছে যে এটা বহিবিন্দু টিৰ পৰা ও কেন্দ্ৰযুক্ত এটা বৃত্তলৈ TP আৰু TQ দুডাল স্পৰ্শক টনা হ'ল প্ৰমাণ কৰা যে PTQ = twice OPQ কি কোৱা হৈছে কোৱা মতে চিত্ৰটো ড্ৰয়িং কৰি দিয়া কি কোৱা হৈছে যে এটা বহিবিন্দু টিৰ পৰা এটা বৃত্ত বনাই দিয়া এটো কেন্দ্ৰ দিয়া এটা বহিবিন্দু নাম দিয়া T এটা বহিবিন্দু T ৰ পৰা ও কেন্দ্ৰযুক্ত বৃত্তলৈ TP আৰু TQ দুডাল স্পৰ্শক TP আৰু TQ সোৱাই নেকৈ TP এডাল স্পৰ্শক টানি দিয়া নালাগে এখিনি TP আৰু TQ এডাল স্পৰ্শক টানি দিয়া TQ এটা বহিবিন্দু T ৰ পৰা TP আৰু TQ দুডাল স্পৰ্শক এতিয়া কৈছে ইহত স্পৰ্শক টনা হ'ল প্ৰমাণ কৰা যে PTQ কোণ PTQ এই কোণটো ইকুৱেল টু টুৱাইস কোণ OPQ সো OPQ সংযোগ কৰা তোমালোকে এতিয়া কৰিব লাগিব OPQ চোৱা এইটো কোণৰ মাপ এইটো কোণৰ দুগুণ প্ৰমাণ কৰিব দিছে যে কোণ PTQ ইকুৱেল টু টুৱাইস কোণ OPQ এই কথাটো প্ৰমাণ কৰিব দিয়া হৈছে
তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কুৱেশ্যন মতে চিত্ৰটো তোমালোকে নিশ্চয় বুজি পাইছা যে এটা বহিৰ্বিন্দু টিৰ পৰা টিপি আৰু টিকিউ দুডাল স্পৰ্শক প্ৰমাণ কৰিব লাগে যে কোন পি টি কিউ ইকুৱেল টু টুৱাইচ কোন অ পি কিউ তো হা প্ৰমাণ ইয়াৰ প্ৰমাণটো চাবা তো লিখিবা যে কি লিখিবা যে চিত্ৰত ডাইৰেক্ট প্ৰমাণটো দেখাইছো দেই প্ৰমাণটো দেখাইছো চিত্ৰত টিপি ইকুৱেল টু কি লিখিবা টিকিউ টিপি ইকুৱেল টু টিকিউ কেনেকৈ লিখিব পাৰিলা তোমালোকে নিশ্চয় জানা যে আমি 10 টু উপপাদ্য প্ৰমাণ কৰিলে বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ টঙা স্পৰ্শকৰ দৈৰ্ঘ্য সমান সো টিপি ইকুৱেল টু টিকিউ যদি লিখিব পাৰা তেতিয়াহ'লে ত্ৰিভুজ পি কিউ টিৰ পৰা কি লিখিব পাৰিবা ত্ৰিভুজ পি কিউ টিৰ পৰা চাবা পি পি কিউ টি এইটো এটা ত্ৰিভুজ তোমালোকে দেখা পাইছা এই ত্ৰিভুজটোৰ দুটা বাহুৰ যদি সমান হয় তেতিয়াহ'লে নৱম শ্ৰেণীত পাইছিলা যে ত্ৰিভুজ এটাৰ সমান বাহুৰ বিপৰীত কোণ দুটাও সমান সো সমান বাহুৰ বিপৰীত কোণ এটা হ'ল এইটো এই কোণ দুটা কি লিখিব পাৰিবা সমান লিখিব পাৰিবা সো কি লিখিবা যে কোণ টি পি কিউ ইকুৱেল টু কোণ টি কিউ পি এই ক্ষেত্ৰত তোমালোকে এটা কাম কৰিব পাৰা টিপি ইকুৱেল টু টি কিউ এই ক্ষেত্ৰত এটা কাম কৰিব পাৰা ইয়াত লেট কৰি ল'ব পাৰা লেট কোণ পি টি কিউ ইকুৱেল টু থিটা ধৰি লওঁ এইটো কোণক আমি ধৰি লৈছোঁ থিটা চিত্ৰত টিপি ইকুৱেল টু টি কিউ তাৰপিছত আমি ধৰি লৈছোঁ পি টি কিউ কোণটো কিমান ধৰিছোঁ থিটা এতিয়া চিত্ৰ পি কিউ টিৰ পৰা আমি পাওঁ চিত্ৰ মানে ত্ৰিভুজ পি কিউ টিৰ পৰা যে টি পি কিউ ইকুৱেল টু টি কিউ পি এই কোণ দুটা কি পালো সমান পালো আৰু এই কোণ দুটাৰ মাপ কিমান হ'ব তোমালোকে চাই ল'ব পাৰিবা মাপ কিমান হ'ব এই তিনিটা কোণৰ মাপ কিমান তোমালোকে কোৱাচোন ত্ৰিভুজৰ তিনিটা অন্তঃকোণৰ সমষ্টি কিমান 180 ডিগ্ৰী সো 180 পৰা এইটো কোণৰ মাপ কিমান থিটা এইটো বাদ দি দিয়া যিমান থাকিল কেইভাগ হ'ব যেহেতু কোণ দুটা সমান দুই ভাগ হ'ব সো 180 মাইনাস থিটা বাই 2 সো এইটো কাৰ মান পাই গলো এইটো আৰু এইটোৰ মান পাই গলো 180 মাইনাস থিটা বাই 2 তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনিতে আহা এতিয়া আমি কি কৰিম আমি প্ৰমাণটো লৈ গুচি যাম তো চাবা যে আমি জানো এনেকৈ লিখিব পাৰিবা আমি কি জানো যে কোণ ও পি টি ইকুৱেল টু 90 ডিগ্ৰী এটো জানো স্পৰ্শ বিন্দুত যদি ব্যাসাৰ্ধ হয় সদায় কি হয় লম্ব হয় গোটেইখিনি মিলি কিমান ডিগ্ৰী 90 ডিগ্ৰী সো কি লিখিব পাৰিবা ও পি টি কিমান ডিগ্ৰী 90 ডিগ্ৰী সো ইয়াত আহিবা ও পি টি দুটা কোণ আছে ও পি টি দুটা কোণ আছে এটা আছে ও পি কিউ সো লিখি দিবা ও পি কিউ প্লাস আৰু এটা আছে টি পি কিউ ইকুৱেল টু কিমান পালা 90 থাকক সো ও পি টি দুটা কোণ আমি ইতিমধ্যে লিখি দিছো ও পি কিউৰ মান আমাক যেহেতু লাগে গতিকে এটো থাকক ও পি কিউ প্লাস টি পি কিউৰ মান অলৰেডি কিমান পালা টি পি কিউৰ মান 180 মাইনাস থিটা বাই 2 180 মাইনাস থিটা বাই 2 এটো পালা ইকুৱেল টু কিমান আছে 90 তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল চাবা এখিনিতে মই আৰু এটা কাম ইয়াত কৰি থব পাৰা তোমালোকে যদি 2 এৰে ডিভাইড কৰি দিয়া 2 180 কেবাৰ 90 বাৰ মাইনাস 2 থিটা কেবাৰ থিটা বাই 2 বাৰ এনেকৈ লিখি থৈ দিব 1 লিখিব পাৰা তো টি পি কিউ ইকুৱেল টু টি কিউ পি কিমান পালা যে এইটো কোণ আৰু এইটো কোণৰ মাপ কিমান তিনটা মিলি 180 ডিগ্ৰী 180 ৰ পৰা থিটা বিয়োগ কৰা যিমান থাকিব হেতু দুই ভাগ কৰি দিয়া 2 এৰে ডিভাইড কৰি দিলে 90 মাইনাস থিটা বাই 2 হ'ব সো ইয়াত তোমালোকে ডাইৰেক্ট 90 মাইনাস থিটা বাই 2 বহাই দিব পাৰিবা সহজ হ'ব সো ইয়াত কি বহাই দিবা 90 মাইনাস থিটা বাই 2 বহাই দিব পাৰা তাৰ পৰৱৰ্তী লাইনত চাবা ইয়াত যদি এনেকুৱা কৰা হয় যে কোণ ও পি কিউ প্লাস এই কি আছে ইফালে 90 এই 90 কাটি দিব পাৰা ইকুৱেল টু দি দিব পাৰা ডাইৰেক্ট এই থিটা বাই 2 মাইনাস হৈছে ইফালে লৈ যাব প্লাস হ'ব তাৰ পিছৰ লাইনত তোমালোকে যদি চাব খোজা চাবা যে যদি ব্ৰজবৰণ কৰি দিয়া থিটা ইয়াতল কি আছে 1 থিটা 1 গুণ থিটা ইকুৱেল টু টুৱাইস কোণ ও পি কিউ সো থিটা মানে কি ধৰিছিলা সো থিটা মানে কি ধৰিছিলা এটো বহাই দিয়া পি টি কিউ কোণ পি টি কিউ ইকুৱেল টু টুৱাইস কোণ ও পি কিউ সো প্ৰমাণিত হৈ গ'ল প্ৰুফ তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল চোৱা কিমান ধুনীয়াকৈ প্ৰমাণিত হৈ গ'ল তো আকৌ মই বুজাই দিম তোমালোকৰ যদি কনফিউজ হৈছে অলপ চোৱা আকৌ চাই ল'বা কুৱেশ্যনটো তোমালোকে বুজিবলৈ যত্ন কৰিবা আমাক প্ৰশ্নত কোৱা হৈছে যে এটা বহিৰ্বিন্দু টিৰ পৰা টিপি আৰু টিকিউ দুডাল স্পৰ্শক প্ৰমাণ কৰা যে কোণ ও পি কিউ কোণ পি টি কিউ ইকুৱেল টু টুৱাইস কোণ ও পি কিউ প্ৰমাণ কৰিব লাগে
তো প্ৰমাণ কৰাৰ আগতে চোৱা আমি কি লিখিলো ফাৰ্স্ট চিত্ৰৰ পৰা কি লিখিব পাৰিলো TP = TQ এই বাহুটো সমান তাৰ পিছত আমি ধৰি ললো যে এইটো কোণৰ মান কিমান থিতা এতিয়া আমি এই গোটেই PTQ ত্ৰিভুজটোৰ পৰা আমি কি আহিব পাৰো যে এই গোটেই ত্ৰিভুজটোৰ পৰা এইটো কোণ আৰু এইটো কোণ যেহেতু সমান কাৰণ বাহু দুটা সমান এই কোণ দুটাৰ মান আমি উলিয়াই লম কিমান হ'ব সো তিনিটা কোণৰ মান আমি কিমান জানো 180 পৰা এটা কোণৰ মান থিতা ধৰিছো এটো বাদ দি দিয়া যিমান থাকিল হেতু দুই ভাগ কৰি দিয়া দুটা কোণ যেহেতু আছে আৰু কোণ দুটা সমান দুই ভাগ কৰি দিবি 2 180 90 বাৰ 2 থিতা থিতা বাই 2 বাৰ সো TQP এর মান কিমান পালো 90 - থিতা বাই 2 এতিয়া হা আমি কি লম যে আমি কি জানো OPT = 90 ডিগ্ৰী কেনে কই জানো আমি উপপাদ্য 10 ত পাইছো যে স্পৰ্শ বিন্দুৰ ব্যাসাৰ্ধ সদায় কি হয় লম্ব সো 90 ডিগ্ৰী পাই গলো OPT দুটা কোণ আছে OPT কোন আছে চোৱা OPT দুটা কোণ আছে এটা হল OPQ এটা হল TPQ দেখা পাইছা দুটা কোণ আছে লিখি দিছো OPQ ৰাখি দিছো থাকক TPQ ৰ মান চোৱা TPQ ৰ মান কিমান পালা 90 - থিতা বাই 2 90 - থিতা বাই 2 বহাই দিয়া ইয়াত লিখি দিব পাৰা বাই 1 একৰ পৰা সো TPQ ৰ ঠাইত 90 - থিতা বাই 2 = 90 থাকে তাৰপিছত চাবা 90 ইফালে প্লাস আছে ইফালে 90 এটা প্লাস আছে কাটি দিলো ইফালে কি থাকিলে কি চোৱা OPQ ৰাখি দিলো এই থিতা বাই 2 টু মাইনাস আছে ইফালে লৈ যোৱা কি হ'ব প্লাস হ'ব নিশ্চয় বুজি পালা তোমালোকে এতিয়া চাবা ব্ৰজবৰ্ণ কৰি দিয়া থিতা 1 গুণ থিতা 2 * OPQ 2 OPQ থিতাৰ কি ধৰিছিলা হেতু বহাই দিয়া PTQ সো থিতাৰ ঠাইত PTQ = টুৱাইস OPQ প্ৰমাণিত আমাৰ হৈ গল তো মৰমৰ ছাত্ৰসকল অতি সহজ এটা প্ৰশ্ন তোমালোকে সমাধান কৰিব পাৰিলা দেখা পালা নিজেও কৰিবলৈ যত্ন কৰিবা অতি সহজ তাৰ পিছত জনাবা বুজি পালানে নাই তাৰ পিছত কোৱেশ্চন নম্বৰ 3 লৈ আহিম চাবা উদাহৰণ 3 তোমালোকে স্ক্ৰিনত চাই লোৱা উদাহৰণ 3 নিশ্চয় দেখা পাইছা স্ক্ৰিনত উদাহৰণ 3 লৈ আহিম চাবা উদাহৰণ 3 কৈছে যে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ এটা বৃত্তৰ 8 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ PQ এডাল যে P আৰু Q টনা স্পৰ্শকবোৰে এটা বিন্দু T ছেদ কৰে TP ৰ দৈৰ্ঘ্য উলিওৱা চোৱা কোৱা হৈছে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ এটা বৃত্তৰ 8 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ PQ এডাল যে 8 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ PQ এডাল যে চাবা এটা বৃত্ত বনাই দিয়া এই বৃত্তটোৰ ব্যাসাৰ্ধ কিমান 5 সেন্টিমিটাৰ এটা জেন নাম কিমান দিছে 8 সেন্টিমিটাৰ এই কেন্দ্ৰ দেই এটো AB এডাল যে এই জেডালৰ দৈৰ্ঘ্য দিছে 8 সেন্টিমিটাৰ আৰু বৃত্তটোৰ ব্যাসাৰ্ধ কিমান দিয়া আছে 5 সেন্টিমিটাৰ এইটো বৃত্তৰ ব্যাসাৰ্ধ ধৰিছো মই 5 সেন্টিমিটাৰ AB 8 সেন্টিমিটাৰ সো ইয়াত কি লিখিব পাৰিবা যে ইয়াত OA ব্যাসাৰ্ধ কিমান সেন্টিমিটাৰ 5 সেন্টিমিটাৰ AB কিমান দিয়া আছে যে 8 সেন্টিমিটাৰ দিয়া আছে দি কেনে প্ৰশ্ন কৰিছে আমাক যে P আৰু Q টনা স্পৰ্শক এটা T বিন্দু ছেদ কৰে P আৰু Q সৰি দে P আৰু Q নাম দিয়া আছে AB নহয় P আৰু Q এটা P আৰু Q নাম দিয়া এটো হ'ব PQ P আৰু Q টনা স্পৰ্শক দুটা কি বিন্দু ছেদ কৰিছে বুলি কৈছে কি বিন্দু T বিন্দু ছেদ কৰিছে P আৰু Q টনা স্পৰ্শক দুটা কি বিন্দু ছেদ কৰিছে T বিন্দু ছেদ কৰিছে সো T বিন্দু ছেদ কৰাই দিলো TP ৰ দৈৰ্ঘ্য উলিওৱা এইটো প্ৰশ্ন কৰিব গৈছে এইটো প্ৰশ্ন কৰিছে আমাক দিয়া চাবা টিৰ পৰা যদি আমি এনেকৈ লম্ব টানি দিও ইয়াৰ ওপৰত যদি লম্ব টানি দিও এটো যদি লম্ব বুলি ধৰো আমি তেতিয়া হলে কি হৈ যাব PQ সমদ্বিখণ্ডিত হৈ যাব তো চাবা যে আমি কি কৰিম যে ইয়াত নাম দিয়া E select TE লম্ব PQ T লম্ব যদি আমি PQ ধৰো PE কার উপর লম্ব PQ ৰ ওপৰত লম্ব এটাকে P of E equal to Q of E equal to কিমান হ'ব 4 সেন্টিমিটার জানা তোমালোকে যে যদি জেলৈ টনা লম্বই জেডালক সমদ্বিখণ্ডিত কৰে সো PQ যদি 8 সেন্টিমিটার আছে এটো কিমান হ'ব 4 এটো কিমান হ'ব 4 তো মৰমৰ ছাত্ৰছাত্ৰীসকল ইয়াত দুটা কথা তোমালোকে গম পালা ইয়াৰ পৰা আমি এটা বিন্দু এটা মাপ উলিয়াই লব পাৰিম সো চাবা এতিয়া যে ত্ৰিভুজ POE ৰ ক্ষেত্ৰত যদি চোৱা ত্ৰিভুজ POE এই মাজৰ ত্ৰিভুজটো এইটো ত্ৰিভুজৰ ক্ষেত্ৰত যদি চোৱা এটো 90 ডিগ্ৰী আছে সো পাইথাগোৰাস যদি ব্যৱহাৰ কৰি দিয়া লম্ব কোণ PE সো কি লিখিব পাৰিবা PE স্কয়াৰ ভূমি কোণ OE স্কয়াৰ ইকুৱেল টু অভিভুজ কোণ OP স্কয়াৰ তো চাবা P ৰ মান কিমান আছে 4 O ৰ মান 9
OP মান কিমান আছে 5 সো OE স্কয়ার ৰাখি দিয়া 5 স্কয়ার 25 4 স্কয়ার 16 কিমান থাকিব 9 সো OE কিমান হ'ব 3 সেন্টিমিটার সো এটো মাপ কিমান পাই গলা 3 সেন্টিমিটার তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমাক যেহেতু ওলাব দিছে টিপিৰ দৈৰ্ঘ্য এইখিনি কথা তোমালোকে অলৰেডি লিখিব পাৰিছা ধৰিব পাৰিছা যে আমি ইয়াত কেইবাটাও মান পাই গলো এটা বেহাৰ্ড হিহঁতে 5 দি দিছিল PQ ৰ মান 8 দিছিলে তাৰ ওপৰত লম্ব টানি 4 কে ভাগ কৰি লৈছো তাৰ পিছত এটো সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি OE ৰ মান তিনি পাই গৈছো এতিয়া আমাক লাগে টিপিৰ দৈৰ্ঘ্য তো মন কৰিবা তোমালোকে কি কৰিম এতিয়া তোমালোকে অলপ মন কৰিবা চাবা ইয়াত দুটা ত্ৰিভুজ হৈছে এটা ত্ৰিভুজ চাবা এই ডাঙৰ ত্ৰিভুজটো আৰু এটা এই সৰু ত্ৰিভুজটো এতিয়া তোমালোকে দেখা পাইছা এই দুটা ত্ৰিভুজ আমি কি লিখিব পাৰিম সদৃশ লিখিব পাৰিম তো লিখিবা কিয় সদৃশ লিখিব পাৰিবা তোমালোকে সদৃশ ত্ৰিভুজ চেপ্টাৰ 6 ত তোমালোকে পাইছা সদৃশ ত্ৰিভুজ কেনেকৈ সৃষ্টি হয় যে দুটা কোণ যদি সমান হয় তেতিয়া হলে কি হ'ব সদৃশ হৈ যাব সো দুটা কোণ দেখ সমান পাবা এটা হল এইটো 90 ডিগ্ৰী ইয়াৰ এইটো 90 ডিগ্ৰী এইটো কোণ চোৱা ডাঙৰ ত্ৰিভুজটোৰ কোণ সৰু ত্ৰিভুজটোৰ কোণ দুইটাৰ কোণ সো কি হ'ব সদৃশ হ'ব সো লিখিব পাৰিবা যে ত্ৰিভুজ POP সদৃশ ত্ৰিভুজ POE এই দুটা ত্ৰিভুজ সদৃশ কেনেকৈ সদৃশ মই দেখাই দিলো যে ডাঙৰ ত্ৰিভুজটোৰ এইটো কোণ 90 ডিগ্ৰী সৰু ত্ৰিভুজটোৰ এইটো কোণ 90 ডিগ্ৰী ডাঙৰ ত্ৰিভুজটোৰ এইটো কোণ নিজৰ এটা কোণ আৰু সৰু ত্ৰিভুজটোৰ এইটো নিজৰ এটা কোণ অৰ্থাৎ সাধাৰণ কোণ দুটা কোণ সমান হলে ত্ৰিভুজ দুটা কি হয় সদৃশ ত্ৰিভুজ দুটা সদৃশ যদি সদৃশ হয় কি লিখিব পাৰিবা অনুৰূপ বাহুবিলাকৰ অনুপাত সমান সো অনুৰূপ বাহুবিলাকৰ অনুপাত আমি কি লিখিম সমান লিখিম তো চাবা যে এই সৰু ডাঙৰ ত্ৰিভুজটো যদি লোৱা আগতে সৰু ত্ৰিভুজটো লৈছিল এই সৰু ত্ৰিভুজটোৰ লোৱা এটা বাহু লোৱা লম্ব কোণ লবা লম্ব লোৱা এইটো PE ডাঙৰ ত্ৰিভুজটোৰ লম্ব লোৱা TP সৰু ত্ৰিভুজটোৰ ভূমি লোৱা সৰু ত্ৰিভুজটোৰ ভূমি লোৱা কোণ লবা OE লোৱা ডাঙৰ ত্ৰিভুজটোৰ ভূমি এটো ল'ব পাৰিবা OP সব যদি মান ভৰাই দিয়া P ৰ মান কিমান P ৰ মান তোমালোকে চাই লোৱা P ৰ মান কিমান আছে 4 TP ৰ মান নাই TP থাকক ইকুৱেল টু OE ৰ মান চোৱা OE ৰ মান কিমান আছে 3 OP ৰ মান কিমান আছে 5 সো ক্ৰস মাল্টিপল কৰি দিয়া TP * 3 TP 5 4 গুণ কিমান 20 সো TP ৰাখি দিয়া 20/3 সেন্টিমিটাৰ সো TP ৰ দৈৰ্ঘ্য আমাক ওলাব গৈছে TP ৰ দৈৰ্ঘ্য আমাক ওলাই গ'ল কিমান ওলাই গ'ল 20/3 সেন্টিমিটাৰ তো এটো আমাৰ নিৰ্ণয় উত্তৰ তো আমাক প্ৰশ্ন কৰিছিল TP ৰ দৈৰ্ঘ্য কিমান এটা সমাধান কৰিব কৈছিল সো TP ৰ দৈৰ্ঘ্য আমি কিমান পাই গলো 20/3 সেন্টিমিটাৰ তো মৰমৰ ছাত্ৰীসকল ইয়াত দুটা কথা ব্যৱহাৰ হৈছে এটা হ'ল সদৃশ ত্ৰিভুজৰ ধৰ্মটো ব্যৱহাৰ হৈছে সো তোমালোকে চেপ্টাৰ 6 হয় চেপ্টাৰ 6 তোমালোকে ত্ৰিভুজ যেটো পাইছিলা তাত সদৃশ ত্ৰিভুজ নিশ্চয় তোমালোকে জানা সদৃশ দুটা ত্ৰিভুজ কেনেকৈ সদৃশ হয় দুটা কোণ সমান হলে অৰ্থাৎ তোমালোকে জানা তিনিটা কোণ সমান হলে ত্ৰিভুজ দুটা সদৃশ সেই উপপাদ্যটো আমি এই উপপাদ্য বুলি কৈছিলো যে অৰ্থাৎ দুটা কোণ সমান হলে ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব সো ইয়াত দুটা ত্ৰিভুজ মই দেখাইছো এটা হ'ল ডাঙৰ ত্ৰিভুজ POP এটা হ'ল সৰু ত্ৰিভুজ PEO এই দুটা ত্ৰিভুজ দুটা অটোমেটিক সদৃশ হ'ব এটা 90 ডিগ্ৰী ডাঙৰটো আছে সৰুটো আছে এইটো কোণ দুইটাৰ কোণ কাৰণ ত্ৰিভুজ দুটা সদৃশ হ'ব সদৃশ হলে কি লিখিব পাৰিবা অনুৰূপ বাহুবিলাকৰ অনুপাত সদায় কি লিখিব পাৰিবা সমান সো চোৱা সৰু ত্ৰিভুজটোৰ লম্ব লৈছো P ডাঙৰ ত্ৰিভুজটোৰ লম্ব লৈছো TP সৰু ত্ৰিভুজটোৰ ভূমি লৈছো OE ডাঙৰ ত্ৰিভুজটোৰ ভূমি লৈছো OP এতিয়া মান ভৰাই দিছো P ৰ মান 4 TP ৰ মান 9 OE ৰ মান 3 OP ৰ মান 5 সো ক্ৰস মাল্টিপল কৰি দিছো TP * 3 3TP 5 4 গুণ 20 সো TP ৰাখি দিয়া 3 যায় হৰণ হ'ব 20/3 সেন্টিমিটাৰ TP ৰ মান আমি পাই গল তো মৰমৰ ছাত্ৰীসকল নিশ্চয় কথাখিনি বুজি পালা তোমালোকে যে TP ৰ দৈৰ্ঘ্য ওলাব দিছিলে ইতিমধ্যে ওলাই গল তো তিনিটা উদাহৰণ আমি কৰিলো উদাহৰণ 1 2 3 তোমালোকে নিশ্চয় বুজি পালা তো তোমালোকক মই আজি কৰিব কম যে অনুশীলনী 10 টুৰ কুৱেশ্যন নম্বৰ 1 ৰ পৰা 3 লৈ যিকেইটা সমূহ প্ৰশ্ন দিছে তোমালোকক তাৰে চাৰিটাকৈ উত্তৰ দিয়া আছে এই তিনিটা শৰ্ট কুৱেশ্যন তোমালোকে হোমৱৰ্ক কৰি মোক দেখাবলৈ যত্ন কৰিবা তো মৰমৰ ছাত্ৰছাত্ৰীসকল আজি ক্লাছটোত কি বুজি পালো তাৰ ওপৰত তোমালোকক কি হোমৱৰ্ক দিলো মই যে হোমৱৰ্ক কি দিলো যে অনুশীলনী 10 টুৰ কুৱেশ্যন নম্বৰ 1 2 and 3 শৰ্ট কুৱেশ্যন এই তিনিটা তোমালোকে কি কৰিবা কৰি মোক নিশ্চয় দেখাবা 1 2 3 এই তিনিটা শৰ্ট কুৱেশ্যন কৰি দেখাবা তো তোমালোকৰ হাতত কি জ্ঞান আছে সেই জ্ঞানখিনি ব্যৱহাৰ কৰি কি জ্ঞান আছে প্ৰথম জ্ঞান আছে যে স্পৰ্শ বিন্দুত টনা বেহাৰ্ড সদায় কি হয় লম্ব দ্বিতীয় জ্ঞান আছে কি আছে যে
স্পৰ্শ বিন্দুত যদি লম্ব টানা হয় তেতিয়াহ'লে এই যাৰ ওপৰত যদি লম্ব টানা হয় তেন্তে জেডাল সমদ্বিখণ্ডিত হয়, এইটো জ্ঞান আছে। বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শবোৰৰ দৈৰ্ঘ্য সমান, এইটোও জ্ঞান আছে তোমালোকৰ। চ' যিখিনি কথা আমি ইতিমধ্যে ব্যৱহাৰ কৰিলোঁ তোমালোকে দেখা পালা, এই কথাখিনি অলপ ব্যৱহাৰ কৰি চিত্ৰটো আঁকি তোমালোকে এই চমু প্ৰশ্ন 3টাৰ উত্তৰ বিচাৰি উলিয়াই মোক জনাবা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এই ক্লাছটো মই ইয়াতে সামৰিব লৈছোঁ। পৰৱৰ্তী ক্লাছত অনুশীলনীৰ বাকী অংকবিলাক মই কৰি দিবলৈ যত্ন কৰিম। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক নিশ্চয় চাই আছা ভিডিঅ'খিনি। আৰু মই এটা বস্তু দেখা পাইছোঁ যে কিছুমান ছাত্ৰ ছাত্ৰীয়ে হয়তো মই কিয় কৰিছোঁ গ্ৰুপটো জানা, গ্ৰুপ এটা মই কেইবাটাও গ্ৰুপ খুলিছোঁ, সেই গ্ৰুপত মই ভিডিঅ'বিলাক আপলোড কৰোঁ, লিংকবিলাক শ্বেয়াৰ কৰোঁ, তোমালোকে নিশ্চয় চাবা বুলি। তো মই যি দেখা পাওঁ তোমালোকে নিশ্চয় গম পাবা কথাটো, যে যিখিনি ভিউৱাৰ্ছ হয় সেই ভিউৱাৰ্ছখিনি যদি ডিভাইড কৰা হয় তেতিয়াহ'লে দেখা যায় 2 মিনিট 3 মিনিটকৈ তোমালোকে চাইছা। চ' যদি এনেকুৱা হয় যে এটা ভিডিঅ' তোমালোকে 2 মিনিট 3 মিনিট চাইছা, তেতিয়াহ'লে ভিডিঅ' কৰি কি লাভ আছে ইমান কষ্ট কৰি? তোমালোকৰ লাভৰ কাৰণে মই কৰি আছোঁ, ইমান কষ্ট কৰি আছোঁ। তোমালোকে যদি সম্পূৰ্ণ ভিডিঅ'টো চোৱা তেতিয়াহ'লে 35 মিনিট 40 মিনিট চাব লাগিব, তেতিয়াহে তোমালোকে সম্পূৰ্ণ চালাটো কনফাৰ্ম হ'ব পাৰিম। মই যিহেতু তোমালোকৰ প্ৰমাণটো মই ধৰিব পাৰোঁ যে কোনে কিমান ভিডিঅ'টো চালে, মই এই কথাখিনি উলিয়াব পাৰোঁ। চ' ভিডিঅ'টো কিমান চালা যদি সম্পূৰ্ণ নোচোৱা, এক্টিং কৰি যাই থাকা, সেইটো তোমালোকৰ লছ হ'ব, আমাৰ লছ নহয়। চ' আমাৰ কাম আমি কৰি আছোঁ, আমাক ধৰি দিব নোৱাৰিব ভৱিষ্যতে যে আমাক ছাৰে গুৰুত্ব দিয়া নাই, হেল্প কৰা নাই। যথেষ্ট গুৰুত্ব দিছোঁ, যথেষ্ট চেষ্টা কৰি আছোঁ। তোমালোকৰ মাত্ৰ তোমালোকৰ নিজৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব। চ' ভিডিঅ'টো ফুল চাই বুজি, একবাৰ নহয় 2বাৰ 3বাৰ ভালদৰে চাই বুজি, ক'ত বুজি নাপালা সেইখিনি লৈ যদি মোক ফোন কৰা বা মোৰ হোৱাটছএপত যদি জনোৱা, মই নিশ্চয় বুজাই দিবলৈ যত্ন কৰিম। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই পাৰ্ট 2 ক্লাছটো ইয়াতে সামৰিছোঁ। ধন্যবাদ।